মই আজি এক বিশেষ ৰোগৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আচলতে এই ৰোগবিধ হ'ল এক স্নায়ৱিক ৰোগ আৰু এই ৰোগবিধৰ নাম হ'ল ইপিলেপসি বা মৃগী বেমাৰ। আৰু এই মৃগী বেমাৰৰ আচলতে বহুত ধৰণৰ লক্ষণ থাকে, যিবিলাক নেকি আমি সাধাৰণতে অভাৰলুক কৰোঁ। আমি খুব কাৰোবাৰ এই মৃগী বেমাৰ হৈ থাকে, কিন্তু আমি আচলতে গম নাপাওঁ। কিন্তু এতিয়া জানি লওঁ আচলতে মৃগী বেমাৰ তাৰ লক্ষণবিলাক কি কিনো। মৃগী বেমাৰৰ আচলতে লক্ষণবিলাক হ'ল সাময়িকভাৱে মানুহজনৰ মতিভ্ৰম হোৱা। মতিভ্ৰম মানে আপোনাৰ কনফিউজন, যিটোক আচলতে কনফিউজন বুলি কয়, কনফিউজন হোৱা। তাৰপিছত মাংসপেশীৰ জঠৰতা, মানে আমাৰ যিবিলাক যিজন ৰোগীজনৰ যেতিয়া বেমাৰটো আৰম্ভ হয় তেতিয়া পেশীবিলাকৰ এটা ষ্টিফনেছ এটা আহে, ষ্টিফনেছ। 3 নম্বৰ হ'ল মানুহজন যেতিয়া এই লক্ষণবিলাক প্ৰকাশ পায়, মানুহজনৰ সাংঘাতিক ধৰণে হাত ভৰিবিলাক মাৰিবলৈ ধৰে, একদম খুব এনেকৈ মাৰিবলৈ ধৰে, হাত ভৰি খুব, যিটো আমি আচলতে মৃগী বেমাৰ বুলি কওঁ। আচলতে এই মৃগী বেমাৰটোৰ লক্ষণটোৱে হ'ল তেনেকুৱা, যেনেকৈ হাত ভৰিবিলাক খুব মাৰিব, চকুবিলাক ডাইলেট হৈ যায়, বগা অংশটো বেছিকৈ ওলাই যায়, যিটো আমাৰ বগা চকুৰ আচলতে যিটো বগা অংশ, এই বগা অংশটো আচলতে বেছিকৈ ওলাই যায়। আৰু পেচেণ্টটো কিবা এটা খুব ভয় নিচিনা পেচেণ্টটোৱে কৰিব, যেতিয়া প্ৰথম আৰম্ভ হয় তেতিয়া ভয় নিচিনা কৰিব, আৰু মানুহটো খুব অস্থিৰ হ'ব, আৰু আল্টিমেটলি মানুহটো আনকনচিয়াছ হৈ যায়, সম্পূৰ্ণৰূপে বেহুচ হৈ যায়। এইখিনি হ'ল সাময়িকভাৱে এজন মৃগী ৰোগীৰ লক্ষণ। এতিয়া কথা হ'ল, এই মৃগী বেমাৰ কাৰোবাৰ হৈছেনে নাই, বা তেওঁৰ কিবা মৃগী বেমাৰ হ'ব ধৰি আছে নেকি, ইয়াৰ কিবা প্ৰাৰম্ভিক কিবা লক্ষণ আছে নেকি? আচলতে আমি যিটো আগজাননী বুলি কওঁ, আগজাননী কিবা আছে নেকি? আগজাননী নিশ্চয় আছে। আগজাননীবিলাক হ'ল যিজন মৃগী বেমাৰ, যিবিলাক ইপিলেপসি ৰোগী, ইপিলেপসি বহুত ধৰণৰ ইপিলেপসি ৰোগী আছে। আচলতে আমি ইপিলেপসি সাধাৰণতে 2টা ইপিলেপসিয়ে পাওঁ, এটা হ'ল গ্ৰেণ্ড মল, এটা হ'ল পেটিট মল। তাৰ বাহিৰেও বহুত ইপিলেপসি আছে, কিন্তু সাধাৰণতে আমি এই 2টা ইপিলেপসিৰ ওপৰতে আচলতে আমি সাধাৰণতে বিলোচনাবিলাক কৰি থাকোঁ। কিন্তু এতিয়া বিভিন্ন ইপিলেপসিৰ যিটো লক্ষণ, যেনেকৈ কেতিয়াবা মূৰটো ঘূৰাই যোৱা, কেতিয়াবা ধৰক মানুহজনে ক'ব যে মই কিবা বিভিন্ন ধৰণৰ সোৱাদ পাই আছোঁ, বা বিভিন্ন ধৰণৰ কিবা গোন্ধ পাই থাকোঁ দেখোন, বা কেতিয়াবা মানুহজনে ক'ব মোৰ কিবা ভয় লাগে, কিবা ভয় লাগি আছে, বা মানুহজন হঠাতে ডিপ্ৰেশ্যনৰ নিচিনা হ'ব, খুব এংজাইটি থাকিব, যিটো আচলতে অসমীয়াত মনটো উদাস হৈ যোৱা বুলি কয়। আকৌ কেতিয়াবা কিছুমানৰ চাব যে চকুৰ আগত জিলিক পিলিক এনেকুৱা কিবা যেন বিজুলী মাৰাৰ নিচিনা তেওঁৰ চকুৰ আগত হৈ থাকে। ঠিক এনেকুৱা ধৰণৰ যেতিয়া লক্ষণবিলাক আচলতে কাৰোবাৰ দেখা দিলে আচলতে তেওঁ এজন নিউৰলজিষ্টৰ ওচৰত গৈ আলোচনা কৰাটো খুবেই দৰকাৰ, কাৰণ আচলতে তেওঁৰ সেইটো প্ৰাৰম্ভিক লক্ষণ ইপিলেপসিৰ হ'ব পাৰে। এতিয়া তাৰ বাহিৰেও আমি এনেকুৱা কি ক্ষেত্ৰত যে ইপিলেপসিৰ প্ৰাৰম্ভিক অৱস্থাত বা কেনেকুৱা অৱস্থাত আমি এজন চিকিৎসকৰ ওচৰলৈ যাব লাগিব। চিকিৎসকৰ ওচৰলৈ যাবৰ কাৰণে এটা মানুহৰ ধৰক হঠাতে পৰি পেলাই দেখিলে যে মানুহজনৰ খেচুনি হৈছে, চিজাৰ বুলি কয়, যিটো খেচুনি হৈছে, এনেকৈ কঁপিছে বা হাত ভৰি মাৰিছে, কিন্তু সেইটো যদি মাৰি অলপ সময় পিছত বন্ধ হৈ গ'ল, তেতিয়া চিন্তা কৰিব লগা বিশেষ নাথাকে। কিন্তু যদি আপুনি দেখিছে যে এইটো হাত ভৰি মাৰিছে, কিন্তু হাত ভৰি মৰাৰ পিছত 5-6 মিনিটমানৰ পিছতো এই বস্তুটো কণ্টিনিউ চলি আছে, বা মানুহজনৰ যদি সেইখিনিৰ লগতে যদি মানুহজনৰ গাত জ্বৰ থাকে, আৰু খেচুনিটো এবাৰ হৈ গ'ল তাৰপিছত আকৌ হৈছে, এবাৰ হৈ গ'ল তাৰপিছত আকৌ হৈছে, যিটোক আচলতে বাৰে ৰিকাৰেণ্ট হৈ থাকে খেচুনিটো, তেতিয়াহ'লে আচলতে এজন ডক্টৰৰ ওচৰলৈ নিশ্চিতভাৱে যাব লাগিব। আকৌ কোনোবা এজনী গৰ্ভৱতী মহিলা আছে, গৰ্ভৱতী মহিলাজনী দেখিছে যে তাই প্ৰেগনেণ্ট আছে, কিন্তু প্ৰেগনেণ্ট থকাৰ পিছতো তাইৰ এই ধৰণৰ কিছুমান লক্ষণ দেখা পাইছে, তেতিয়াহ'লে এজন নিউৰলজিষ্টৰ লগত নিশ্চিতভাৱে আলোচনা কৰিব লাগিব। ডায়েবেটিছ থকা যিসকলৰ মধুমেহ বেমাৰ আছে, তেখেতসকলৰ যদি এনেকুৱা ধৰণৰ সমস্যা থাকে, যিসকলৰ কিডনীৰ সমস্যা আছে, তেখেতসকলৰ যদি এনেকুৱা সমস্যা থাকে, বা যিসকলে মেডিচিন তেনেকুৱা খেচুনিৰ মেডিচিন খাই আছে, চিজাৰৰ মেডিচিন খাই আছে, খাই থকাৰ পিছতো কিন্তু তেখেতসকলে দেখিছে যে বাৰে এই যিটো খেচুনিটো চিজাৰটো হৈ আছে, তেতিয়া কিন্তু আকৌ এবাৰ ডক্টৰজনৰ লগত কনচাল্ট কৰাটো
দৰকাৰ কাৰণ আসলতে কি হয় কেতিয়াবা সেই মেডিচিনটো হয়তো তেওঁৰ বস্তুটো সুট কৰা নাই বা হয়তো বেমাৰৰ গভীৰতাটো বাঢ়ি গৈছে এতিয়া আমি জানি লওঁ যে আসলতে এই যেটো ইপিলেপসি হয় ইপিলেপসিৰ নিচিনা যিবিলাক সিজাৰ হয় সিজাৰবিলাকৰ আসলতে সাধাৰণতে পজিটিভ ফেক্টৰনো কি পজিটিভ ফেক্টৰ বুলি ক'লে আসলতে কেতিয়াবা ইনফেকশনৰ কাৰণে হ'ব পাৰে ইনফেকশনটো আপোনাৰ এনেকুৱা কেতিয়াবা আমাৰ ব্ৰেইনত ইনফেকশন হয় যেনেকৈ মেনিনজাইটিছ আছে টিউবাৰকুলোজ মেনিনজাইটিছ থাকিব পাৰে বা বিভিন্ন ধৰণৰ কাৰণত বা এনসেফালাইটিছ থাকিব পাৰে এইবিলাকৰ কাৰণেও আসলতে এটা মানুহৰ খিচুনি হ'ব পাৰে বা কেতিয়াবা এজন মানুহে ব্ৰেইনত খুব সাংঘাতিক ধৰণে দুখ পাইছে বা কেতিয়াবা কিছুমানে ৰাজহাৰত খুব সাংঘাতিক ধৰণে দুখ পাইছে বা কেতিয়াবা কাৰোবাৰ ব্ৰেইনত যদি টিউমাৰ হৈছে এইবিলাক কাৰণতো আসলতে মানুহ এজনৰ খেচুনি হ'ব পাৰে কিন্তু ইয়াৰ বাহিৰেও আৰু বহুত কাৰণ আছে মই জাস্ট আপোনালোকক এটা প্ৰাইমাৰী এটা বেসিক নলেজ এটাহে দিব বিচাৰিছোঁ এতিয়া আমি আহোঁ আসলতে ইপিলেপসিনো সাধাৰণতে পাই থকা যেটো ইপিলেপসি মই অকমান আগতে কৈছোঁ যে পেটিট মল আৰু গ্ৰেণ্ড মল এতিয়া পেটিট মল বুলি যিবিলাক কোৱা যায় পেটিট মল ইপিলেপসিত আসলতে যেটো খেচুনিটো সিজাৰটো নাথাকে পেশেন্টে চকুবিলাক ডাইলেট কৰি এনেকৈ মেলি দিব মেলি দিয়াৰ পিছত চকুবিলাক এনেকৈ খুব পিৰিকাই থাকিব সেইটো কিন্তু এক প্ৰকাৰ ইপিলেপসি তেনেকুৱা ধৰণৰ যদি আপোনালোকে দেখে সেইটো আসলতে নিউৰলজিষ্টৰ লগত আসলতে কনসাল্ট কৰিব কিন্তু আমাৰ গাঁৱৰ বহুত মানুহে ভুল কৰে যে নাই এইটো আসলতে কিবা ভূত লাগিল নেকি কিবা লাগিল নে নাথিং এইবিলাক আসলতে আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ চিন্তা চৰ্চা নকৰিব আৰু যেটো গ্ৰেণ্ড মল ইপিলেপসিটোৰ আসলতে যেটো সিজাৰটো থাকে সিজাৰটো থকাৰ পিছতো হাত ভৰিবিলাক খুব মাৰিব বা হাত ভৰিবিলাক একদম টাইট হৈ যাব মানুহটো বেহুচ হৈ যাব এনেকুৱা ধৰণৰ আৰু মুখেদি ফেন ওলাব মুখেদি দেখিব যে ফেন ওলাব যেতিয়া খেচুনিটো আৰম্ভ হয় তেতিয়া জানিব যে আসলতে মানুহজনৰ ইপিলেপসি আৰম্ভ হৈছে এতিয়া আমি সাধাৰণতে ইপিলেপসিৰ আমি কি ট্ৰিটমেন্ট কৰোঁ ইপিলেপসিৰ বহুত মেডিচিন আছে কিন্তু সাধাৰণতে আমি যিবিলাক ডে টু ডে আমি যিবিলাক মেডিচিন পাই থাকোঁ সেই মেডিচিনবিলাকৰ ভিতৰত আছে ছডিয়াম ভেলপোৰেট তাৰ ফেনোবাৰবিটন আছে ফেনিটইন আছে এনেকুৱা ধৰণৰ যিবিলাক মেডিচিন আছে এই মেডিচিনবিলাক আসলতে চিকিৎসকে বেমাৰটোৰ লক্ষণৰ ওপৰত বেছ কৰি পেলাই কিমানকৈ খাব লাগিব বা কিমান দিন খাব লাগিব তো এইটোৰ ওপৰত বেমাৰটোৰ অৱস্থাটোৰ ওপৰত ডিপেণ্ড কৰে তথাপি 3 পৰা 5 বছৰ সাধাৰণতে ইপিলেপসিৰ মেডিচিনবিলাক দিয়া যায় আৰু আপোনালোকে আজি এই কথাখিনি গম পাই মোৰ বিশ্বাস আছে যথেষ্ট উপকৃত হ'ব কাৰণ বহুতৰে গাঁওবিলাকত দেখো এনেকুৱা ধৰণৰ সমস্যা হৈ থাকে কিন্তু মানুহবিলাকে কিবা জৰা ফুকা কিবা কিবি কৰি সময়বিলাক নষ্ট কৰে আৰু যিমানে সময় দেৰি হৈ গৈ থাকিব সিমানেই ইপিলেপসিটো ইনকিউৰেবল হৈ গৈ থাকিব আৰু ইপিলেপসি কথা এটা সদায় মনত ৰাখিব সৰু শিশু কেতিয়াও মূৰত পিঠিত জোৰকে আমাৰ যেটো ঢকা মাৰা বুলি কয় এনেকৈ ঢকা কেতিয়াও মূৰত আৰু পিঠিত কেতিয়াও সৰু শিশুক নামাৰিব কাৰণ এইটো মাৰাৰ ফলতো ইপিলেপসি কিন্তু হ'ব পাৰে আৰু যদি ইপিলেপসি হৈ যায় প্ৰায়বিলাক ক্ষেত্ৰতে কিন্তু ইপিলেপসি কিন্তু কিউৰেবল ডিজিজ নহয় কিন্তু প্ৰাৰম্ভিক অৱস্থাত যদি ইপিলেপসি পায় তেতিয়াহ'লে ইপিলেপসি কিউৰ কেতিয়াবা হয় সেইকাৰণে আপোনালোকে যাতে ইপিলেপসি হোৱা অৱস্থাটোলৈ নাযায় হেতুৰ কাৰণে আপোনালোক সদায় সতৰ্ক থাকিব ধন্যবাদ আপোনালোক সকলো কুশলে থাকক আৰু আপোনালোকৰ কুশল কামনা কৰি মই ভিডিঅ'বিলাক বনাওঁ কাৰণ মোৰ উদ্দেশ্য যে মই যদি অকণমান এই যি জ্ঞান দিছোঁ আপোনালোকে যিখিনি মোৰ পৰা শুনিছে বা বুজিছে এইটোৰ পৰা যদি আপোনালোকৰ অকণমানো যদি উপকাৰ হয় ইয়াতকৈ আৰু মোৰ ডাঙৰ আনন্দ একো নাথাকিব ধন্যবাদ